এতিয়া মই আছোঁ দাৰ্জিলিঙৰ এটা ৰাস্তাত য'ত মানে বজাৰ বহে ইভিনিং টাইম ইয়াতে আপোনালোকে ষ্ট্ৰীট ফুড মানে কি খাব মই কৈছোঁ ন আপোনালোকক বেক কেমেৰা কৰি মই দেখুৱাই আছোঁ ইয়াতে বেলেগ বেলেগ ষ্ট্ৰীট ফুড পূৰা ইয়াতে চুপ কিয় नहीं देते मोमो के साथ सूप এটা ফটোটা মাৰি ল'ব লাগিব দেই মজা লাগিছে এফালে চাহ পাব লেমন চাহ এফালে পেকিং পূৰা বনাই আছে বস্তু এইবিলাক চব ম'ম' বি খায়া বস্তু বনাই আছে পূৰা এফালেও বনাই আছে এফালে চবতে বনাই আছে খাই যি খোৱা মুঠতে এভৰিথিং ইয়াতে পাবা বস্তু মজা মজা একদম পূৰা কি ল'লা এতিয়া মই চাওমিন খাব লৈছোঁ এইফালে বনাই আছে লোকেল নুডলছ বুলি কৈছে দাদাই বনাই আছে মজাকৈ আপোনাকো উঠাই দিছোঁ দেই वीडियो में ले रहे हैं हाँ ठीक है हाँ ब्लॉग में डालना है डाल दीजिए हाँ ऐसे शॉर्ट वायरल हो जाएंगे ना हाँ ऐसे दे रहे हैं बहुत अच्छे तरीके से बना रहे मोर चाउमिन रेडी हो गल मैं चाउमिन तो खाई दीम और एक प्लेट बना दीजिए भैया चाउमिन लै ललो ये चाउमिन खाब लगे पूरा गरम गरम बना এতিয়া আমি খালোঁ চাওমিন ট্ৰাই কৰিলোঁ তুমি কি খালা কি খালো পাতাই নাই একদম ঢেৰ বস্তু মানে এভেইলেবল বস্তু আৰু ইয়াত খালো চিকেন বল তাৰপিছত ম'ম'টো স্পেচিয়েল লাগিলে চাপাতি খালে ম'ম' আৰু এইফালে একদম ধুনীয়া পৰিৱেশ চবফালে এইটো চব কি চলি আছে ওপৰত মানে কালি হিচাপ কৰি অলপ বজাত বৰগীয়াটো আছে এইটো ইয়ালৈ মুস্কিল আৰু ইয়াতে কাপোৰৰ বজাৰ আছে আপোনালোকে গৰম কাপোৰ ল'ব পাৰে পুৰা ভিৰ দেখিছে